খেতি আৰু খেতিয়ক চান্দুবি নিউজৰ বিশেষ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ। খেতি আৰু খেতিয়ক চান্দুবি নিউজৰ এক কৃষিভিত্তিক অনুষ্ঠান। আজিৰ অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ জিমিৰিগাঁও, বাখালাপাৰা, উমচুৰ, বাটাবাৰী আদিৰ কমলা খেতিৰ বিষয়ে আলোকপাত কৰা হৈছে। এতিয়া কমলাৰ বতৰ। ৰাজ্যখনত উৎপাদিত কমলাৰে বিভিন্ন প্ৰান্তৰ বজাৰসমূহ শুৱনি কৰাৰ বতৰ। কমলা বা সুমথিৰা এবিধ টেঙা জাতীয় শস্য। অসম কমলা খেতিৰ বাবেই নহয়, কমলাৰ জাত উদ্ভাৱনৰ ক্ষেত্ৰতো চহকী। ৰাজ্যখনৰ তিনিচুকীয়া জিলাত থকা কমলা গৱেষণা কেন্দ্ৰই প্ৰায় ৫০০ বিধ উন্নত জাতৰ কমলা উদ্ভাৱন কৰিছে, যি কাম দেশৰ কোনো ৰাজ্যৰ গৱেষণা কেন্দ্ৰই কৰিব পৰা নাই। তদুপৰি ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক কমলা উৎপাদন কৰা প্ৰথমখন জিলা হিচাপে আমি তিনিচুকীয়াকে বুজোঁ। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলতো খাচী, মণ্ডাৰিন প্ৰজাতিৰ কমলা প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। বিশেষকৈ পশ্চিম গুৱাহাটী সমষ্টিৰ জিমিৰিগাঁও, বাখালাপাৰা, উমচুৰ গাঁওকেইখনত অতি ৰসাল আৰু সুমিষ্ট এই প্ৰজাতিৰ কমলা খেতিৰ বাবে বিশেষ ধৰণে জনাজাত হৈ পৰিছে। প্ৰায় ১০০ বছৰ আগতে জিমিৰি গাঁৱত কমলা খেতিৰ আৰম্ভ হৈছিল। সেয়ে গাঁওকেইখনক অঞ্চলটোৰ কমলা খেতিৰ বাটকটীয়া বুলিও কোৱা হয়। বৰ্তমান মাটাইখাৰ, বাটাবাৰী, শালখেৰ আদি গাঁৱত কমলাৰ শ শ বাগিচা গঢ়ি উঠিছে। লগতে ঐতিহাসিক চান্দুবি বিলৰ আশে-পাশেও কমলা খেতি আৰম্ভ কৰিছে। এসময়ত বকৌ হাহিমৰ কমলাই গুৱাহাটীৰ বজাৰত সমাদৰ লাভ কৰিছিল। এই সমাদৰ এতিয়াও অক্ষত ৰূপত আছে। এতিয়াও হাহিমত ৰসাল আৰু সুমিষ্ট কমলাৰ অধিক পৰিমাণে উৎপাদন হয়। আমাৰ চুবুৰীয়া মেঘালয় ৰাজ্যৰ ৰাণী জিৰাং এলেকাতো কমলাৰ খেতি আৰম্ভ কৰিছিল। অৱশ্যে সেয়াও ১০০ বছৰৰ কাহিনী। জিৰাং এলেকাৰ ৰজা লকেন্দ্ৰ চিয়েমে আৰম্ভ কৰা এই বাগিচাৰ আজি কোনো চিনচাপ নাই, যদিও নিউ জিৰাং এলেকাত পুনৰ কমলা খেতিৰ আৰম্ভ কৰিছে। সম্প্ৰতি দক্ষিণ কামৰূপৰ কমলা খেতিয়কসকলে বাগিচাসমূহৰ পৰা এক বুজন পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। ই গ্ৰাম্য অৰ্থনীতিৰ ভঁৰাল শক্তিশালীৰ ক্ষেত্ৰত এক উল্লেখনীয় বৰঙণি। যদিও অঞ্চলটোৰ কমলা খেতিয়ে বাণিজ্যিকভাৱে উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই, কিয়নো বৈজ্ঞানিক পদ্ধতিসমূহৰ পৰা কমলা খেতিয়কসকল এতিয়াও বহু দূৰত। এই পৰ্যন্ত খেতিয়কসকলে ৰাজ্যৰ কৃষি তথা উদ্যান শস্য বিভাগৰ ওচৰ চাপিবলৈও সক্ষম হোৱা নাই। ভাবৰ আদান প্ৰদানৰ বাবে বিভাগীয় কৰ্তৃপক্ষই নে খেতিয়কসকল আগ্ৰহী নহয়, সেয়া অন্য কথা। কিন্তু বাণিজ্যিকভাৱে কমলাৰ উৎপাদনৰ ক্ষেত্ৰত দুয়োপক্ষৰ মাজত ভাবৰ আদান প্ৰদান হ'বই লাগিব। খেতিয়কসকলে কোনো ৰাসায়নিক সাৰ, ঔষধ অবিহনে জৈৱিক পদ্ধতিৰে কমলা উৎপাদন কৰি আহিছে। জৈৱিক অথবা ৰাসায়নিক যি পদ্ধতিৰে খেতি নকৰক কিয়, বাণিজ্যিক উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবই লাগিব। 5 বিঘামান আছে নেকি দিও। কিমান বছৰ হ'ল এতিয়া? কিমান বছৰ মানে হ'ল প্ৰায় 26-27 মান। এই গছতে বাবাৰে নহয়। এনে বিক্ৰী কৰিবলৈ কিমান পাইছে আপুনি? ধৰিব নোৱাৰা দিয়ক, কেতিয়াবা মানে কেতিয়াবা বছৰ মানে 2 লাখ কাষতো যায়। যোৱাবাৰ কিমান পাইছে? যোৱাবাৰ নাছিলে, তথাপি মানে 1 লাখ মান হৈছিল। এইবাৰ বিক্ৰী কৰিব আৰম্ভ কৰিছে নে? নাই দিয়ক, নাই বিক্ৰী কৰাই নাই। এনে বজাৰত কমলাৰ ভাও কি চলি আছে? 700-800।
পোন না পোন 80টা হয় গাঁৱত বিকা এই বাজাৰত বিকা তিৰোতা আমাক মানে 2-4 পোনকে লৈও যায় এই তিৰোতা 4 পোন লৈ যায় কমলাৰ কি বিশেষ কিবা বেমাৰ আজাৰ হৈছে নেকি গছবিলাকৰ বহুত বেমাৰ মানে এই চাৱা চিন্তাই আৰু বেমাৰ আৰু যদি পোক পৰুৱা সময় নহয় তাতে মানে মেডিচিন মাৰিব লাগে ঘৰত কিবা চৰকাৰী আঁচনি পাইছে নে এইটো আগত দিছিল নিদা নহয় ৰমান কৰোঁতে মানে কৈ দিছিলে আজি 2-3 বছৰ আগত মানে সময় খালি কেমেৰা চেমেৰাবোৰ লৈ গ'ল অলপ কি পাই দিম বুলি আৰু 4-5 হাজাৰ দিলোঁ খপৰেই নাই 4-5 হাজাৰৰ পৰা বেলেগ নাপালে আৰু নাপালে সেইখিনিয়ে আৰু চৰকাৰী অনুদান বুলি বোলে এতিয়া ব্লকৰ পৰা কিবা সেই যোগাযোগ কৰিছিল নেকি নাই দিয়ক নাই নাই না সেনেকুৱা সুবিধা নাপায় যে কোৱা মানুহ নাই হয় হয়